হায়াৰ ছেকেণ্ডেৰীৰ ক্ষেত্ৰতো মাননীয় মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে যে আমাৰ স্কুটি দিয়াৰ কথা, গতিকে এই স্কুটিখিনি এতিয়া কিমান সংখ্যা হ'ল তাৰে ভিতৰত ফাৰ্ষ্ট ডিভিজন মানে যোৱা বছৰো আমি স্কুটি ফাৰ্ষ্ট ডিভিজন মানে আমি নাই দিয়া। আমি দিছোঁ এটা নিৰ্দিষ্ট কাট অফ মাৰ্ক, কাৰণ এইটো বাজেটৰ লগত মিলাই নিৰ্দিষ্ট কাট অফ মাৰ্কৰ ভিত্তিত স্কুটি প্ৰদান কৰা হৈছিলে আৰু তাৰ কাৰণে এইবাৰো বাজেট আছে, গতিকে আমি ছাত্ৰ ছাত্ৰীসকলক স্কুটি প্ৰদান কৰা এই কামখিনি আমি আগুৱাই নিম আৰু যিসকলে ফাৰ্ষ্ট ডিভিজন পাইছে তেওঁলোকক কেনেধৰণে আমাৰ আনন্দৰাম বৰুৱা এৱাৰ্ড দিয়া যায় এই গোটেই বিষয়টো মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া এই সম্পৰ্কে সিদ্ধান্ত গ্ৰহণ কৰিব। হায়াৰ ছেকেণ্ডেৰীৰ ক্ষেত্ৰতো মাননীয় মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে যে আমাৰ স্কুটি দিয়াৰ কথা, গতিকে এই স্কুটিখিনি এতিয়া কিমান সংখ্যা হ'ল তাৰে ভিতৰত ফাৰ্ষ্ট ডিভিজন মানে যোৱা বছৰো আমি স্কুটি ফাৰ্ষ্ট ডিভিজন মানে আমি নাই দিয়া। আমি দিছোঁ এটা নিৰ্দিষ্ট কাট অফ মাৰ্ক, কাৰণ এইটো বাজেটৰ লগত মিলাই নিৰ্দিষ্ট কাট অফ মাৰ্কৰ ভিত্তিত স্কুটি প্ৰদান কৰা হৈছিলে।